বহুত ধুনীয়া ৰ'দ ওলাইছে আৰু মোৰ মাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই সকলোৱে। হে এভৰিৱান, গুড মৰ্ণিং। আজি এটা পুনৰ নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱাই গা পা ধুই আহিলোঁ। আজি গাটো সোনকালেই ধুই দিলোঁ আৰু চুলিখিনিও ধুই দিলোঁ যে ইমান ঠাণ্ডা লাগিছে, সেইকাৰণে চুৱেটাৰটো পিন্ধিয়ে ল'লোঁ। আৰু আজি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰি দিছোঁ। আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ব্লগটো চাব আৰু মোৰ আজি ব্লগটো আপোনালোকে চাই ভাল পাব। আৰু যদি আজি ব্লগটো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি যাবলৈ নাপাহৰিব। এতিয়া মুখত কিবা এটা সানি লওঁ। মই এল'ভেৰা জেলেই সানো বাৰু, কয় ন মুখখন বহুত টানি টানি ধৰে, সেইকাৰণে লেকমি মই এইটোৱে সানো দেই। এতিয়া পিছে ঠাণ্ডা দিন পালেহি যে এইটো চেঞ্জ কৰিব হ'ল আৰু বেলেগ এটা সানিব লাগিব আমাৰ ছালৰ বাবে। আৰু ইয়াৰ অকণমান লিপ বাম অকণমান সানি লওঁ। শেষেই হ'ল তো অকণমান হেচ। এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ কামত লাগোঁগৈ। ৰুটি বনাম আজি, আৰু কি বনাওঁ চাই লওঁ। ভাজি চাজি কিবা এটা বনাব লাগিব আৰু। ঠিক আছে, অলপ দেৰি পাছত পুনৰ লগ পাই আছোঁ। এয়া ৰুটি বনাই ল'লোঁ। এয়া ৰুটি, তাৰপাছতে এইফালে মিক্স ভাজি মানে কি আৰু ফ্ৰেঞ্চ বিন, আলু আৰু কণী এটা দি পেলাই বনালোঁ। এনেকৈ খাই পেলাই বহুত বেছি টেষ্টি লাগে। এনেকৈ এবাৰ খাই চাবচোন, মজা লাগে খাই পেলাই। আকৌ এইফালে আছে মিঠা দৈ, কালি যে আনিছিলোঁ সেই দৈটো অকণমান লৈ লৈছোঁ আৰু এতিয়া খাই লওঁ। আজি ৰাতিপুৱা আহাৰটো এনেকৈয়ে খাওঁ আৰু। খাই চাওঁ এবাৰ ভাজিখিনি কেনেকুৱা হৈছে। ভাল হৈছে। ঠিক আছে, খাই লওঁ, পিছত লগ পাই আছোঁ। এতিয়া মই এইফালে ঘৰটো বোলো মুচি লওঁ, কাৰণ সাৰিলোঁ যিহেতু। কালি যিহেতু মই মানে সাৰিছিলোঁহে, মোচা নাছিলোঁ, সেইকাৰণে ভিতৰৰ ৰুমকেইটা বোলো পটাপট মুচি লওঁ। আৰু টাইলছ লগা ৰুমবোৰ যে পটককৈ লেতেৰা হৈ যায়। আকৌ এইফালে মই ব্লেংকেটখনো ৰ'দত দি থৈছিলোঁ, বোলো ব্লেংকেটখন ভিতৰত সোমোৱাই থওঁ। বহুত বেছি আজি কাৰাকৈ ৰ'দ দিছে, ইমানকৈ বোলো নথওঁ আৰু ৰ'দত। তাৰপিছত এইফালে পটাপট মই কাপোৰকেইটা ধুই ল'লোঁ। কাপোৰকেইটা ধুই পেলাই মেচিনতে ধুইছিলোঁ বাৰু, তাৰপিছত এয়া পটাপট মেলি লৈছোঁ। আকৌ এইফালে ভাতত লাগিবলৈ আহিলোঁ। অথনি যে মই আপোনালোকক দেখুৱাইছিলোঁ ফুলকবি কাটি থোৱা, সেই ফুলকবিয়ে বোলো কিবা এটা ৰান্ধোঁ। এতিয়া মই টাৱা এখনতে অকণমান তেল দিছোঁ আৰু 3টা কণী মই অমলেট কৰি লৈছোঁ। অমলেট কৰি লৈ পেলাই মই এয়া হৈ গ'ল ভাজা। তাৰপিছতে মই 5টামান ভাগ কৰি পেলাই মানে পিচ কৰি লৈছোঁ আৰু তাৰপাছতে এয়া মই এইখিনি হৈ গ'ল আৰু প্লেটত মই উঠাই থৈ দিছোঁ। এতিয়া মই একেখন কেৰাহীতে পুনৰ অকণমান মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত মই ইয়াতে দিছোঁ নহৰু, তাৰপাছতে জলকীয়া আৰু স্প্ৰিং অনিয়ন দিছোঁ। স্প্ৰিং অনিয়ন এতিয়া বহুত ওলাইছে যিহেতু, মানে পিঁয়াজ পাত, সেইকাৰণে স্প্ৰিং অনিয়ন দি দিছোঁ। আৰু ইয়াতে দিছোঁ মই জোখমতে নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, এইখিনিয়ে মই দিছোঁ আৰু বেলেগ একো মছলা মই এড কৰা নাই। তাৰপিছত এইখিনি মই ধুনীয়াকৈ এবাৰ লৰাই মেলি লওঁ। লৰাই মেলি লোৱাৰ পিছতে অকণমান ৰঙা যেতিয়া হৈছে, তেনেকুৱাতে মই ইয়াতে ফুলকবি আৰু আলুখিনি দি দিম। ফুলকবি আৰু আলুখিনি এতিয়া মই ভালদৰে লৰাই মেলি লৈছোঁ। এইখিনি মই অলপ দেৰি ভাজিম। মই ফুলকবি আলুখিনি আগতীয়াকৈ মই মানে বইল কৰি লৈছিলোঁ। ফুলকবিবোৰ এনেও বইল কৰি ল'বই লাগে, নহ'লে গেছৰ প্ৰব্লেম হয়, সেইকাৰণে মই আগতীয়াকৈ বইল কৰি লৈছোঁ। এতিয়া মই অকণমান এইখিনি ঢাকন দি পেলাই ভাজিম। এতিয়া মই এইখিনি সময়তে পুনৰ বিলাহী এটাও দি দিছোঁ। বিলাহী দিলে খাবলৈ অকণমান টেষ্টটো বেলেগ লাগে যে, যিকোনো মানে চব্জিতে বিলাহী দিলে ইয়াৰ সোৱাদটো অকণমান বেলেগ হৈ যায়, নহয় জানো বাৰু। আৰু এতিয়া মই এইখিনি লৰাই দিছোঁ। তাৰপিছত ইয়াতে মই জোখমতে গৰম পানী ঢালি দিছোঁ। তাৰপাছত মই অকণমান ইয়াতে মিট মছলা গুড়িও দি দিলোঁ। তাৰপিছতে এইখিনি মই এতিয়া ভালকৈ লৰাই মেলি পেলাই এতিয়া মই যে পিচ কৰি থৈছিলোঁ অমলেটখিনি, সেইখিনি মই ইয়াতে দি দিছোঁ। এনেকৈ খাই চাবচোন, খাই পেলাই বহুত বেছি টেষ্টি লাগে। বিশেষকৈ ঠাণ্ডা দিনত খাই পেলাই বহুত ভাল লাগে। বেলেগকৈ আৰু অকণমান স্প্ৰিং অনিয়ন কাটি থৈছিলোঁ, সেইখিনি মই ওপৰতে দি দিলোঁ। আৰু এতিয়া এয়া আমাৰ ফুলকবি আৰু অমলেটৰ তৰকাৰী অকণমান বহিছোঁ। পিছবেলা সময়ত অকণমান আগফালে বহিলে মনটো ভাল লাগে, সেইকাৰণে সেইখিনি সময়তে অকণমান দেৰি বহোঁ। সদায় বহোঁ বাৰু। আৰু আমাৰ যিহেতু মানে ঘৰটো ৰাস্তাৰ কাষতে হয়, ৰাস্তাৰ কাষত মানে গলিৰ ভিতৰত আৰু তথাপিতো মানে ৰাস্তাৰ কাষতে হয়, সেইকাৰণে এইখিনি সময়ত বহি পেলাই ভাল লাগে। তাৰপিছতে চাহ তাহ খাওঁ বাৰু, তেনেকুৱা কৰিম। আৰু আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া ৰাস্তাৰ কাষতে হয়, সেইফালে গাড়ী মটৰ অহা যোৱা কৰি থাকে।
এয়াই আৰু অকণমান চাই মেলি আছোঁ এইফালে বাৰীখনো আছে সেয়াই ঠিক আছে বাৰু অলপ পাছত লগ পাই আছোঁ এইজনী আমাৰ মুনুকলি চাহ খাইছা খাইছোঁ খোৱা কি খাইছা ক্ৰীম বন আৰু ৰঙা চাহ কিবা এটা কৈ দিয়া আকৌ কোৱা কি ক'মনো মোৰ মাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই সকলোৱে অঁ এতিয়া এয়া চাহকাপ হাতত লৈ লৈছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ আজিৰ দিনটো আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব কমেণ্ট ছেকশ্যনত আৰু মোৰ ভিডিঅ'বিলাক চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ তেতিয়াহ'লে সামৰিছোঁ পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই